এটা ভিডিও লৈছো মোৰ নাম অম্বৰীশ আপোনাৰ যদি দোকান আছে বা ব্যৱসায় আছে আপুনি ভাবিছে কি আপোনাৰ ব্যৱসায়টো অনলাইন কৰো ৰিক সেলাৰ জয়েন কৰক কেনেকৈ প্ৰডাক্ট আপলোড বা এড কৰিব সেইটো বস্তু দেখাই দিওঁ ইয়াত এড নিউ প্ৰডাক্ট বুলি আছে ইয়াত ক্লিক কৰিব বা আপোনালোকে এড প্ৰডাক্টছত গৈ পিনি ইয়াতো এড নিউ প্ৰডাক্ট কৰিব পাৰে ইয়াত যাব আপোনাৰ থাম্বনেইল বুলি আছে থাম্বনেইল ইমেজ বুলি এইটো যেনেকৈ ইউটিউবত থাকে তেনেকুৱা সেম প্ৰচেছ হয় থাম্বনেইল তেনেকৈ আছে আপোনাৰ দিব পাৰিব এখন মই দিছোঁ থাম্বনেইল হিচাপে তাৰপৰা ইয়াত আপুনি বাকী 3-4খন ফটো আপলোড কৰিব পাৰিব সেইটো আপোনালোকে চাই ল'ব কোনখন এনেকৈ দিব বিচাৰে এনেকৈ দি দিলোঁ মই 3খন আপলোড কৰিলোঁ এতিয়া ইয়াত আপোনাৰ ভিডিঅ' বুলি আহে এতিয়া টেপ টু ৰেকৰ্ড ভিডিঅ' বুলি আছে এতিয়া এই ভিডিঅ'টো আপোনাৰ 30 ছেকেণ্ড বা 15 ছেকেণ্ডৰ ভিতৰত হ'ব পাৰে এতিয়া মই এইটো এড অন কৰি লৈছোঁ এতিয়া এইটো মই আপোনাৰ যেনেকৈ ইয়াত দিছে 15 ছেকেণ্ড বা 13 ছেকেণ্ডৰ আছে মই এইটো এনেই প্ৰডাক্ট ডেমো হিচাপে দেখাই দিছোঁ এইটো 30 ছেকেণ্ডৰ মই ভিডিঅ'টো কৰিছোঁ এইটো আপোনাৰ অন কৰিছোঁ 30 ছেকেণ্ডৰ ইয়াত আৰু আপোনালোকে যদি প্ৰডাক্টটো দেখাব বিচাৰে এনেকৈ যি বস্তু হ'লেও এনেকৈ দেখাওঁ বুলি দেখাব পাৰে মই এনেই জাষ্ট অকল ডেমো এটা দেখাইছোঁ এইটো আপোনাৰ এনেকৈ প্ৰডাক্টটো এইটো প্ৰডাক্টটো ডেমো ঠিক আছে মই জাষ্ট এনেই দেখাইছোঁ এনেকৈ দি পিনি আপোনালোকে ইয়াত ছেভ কৰিব পাৰিব বস্তুটো ছেভ কৰাৰ আপোনালোকে এইটো ইয়াত অপশ্যন এটা থাকিব এইটো কাটিব পাৰিব বা এডো কৰিব পাৰিব এইটো এড কৰিলে দি দিব এইটো এড কৰিলোঁ যেনেকৈ এইটো আহি গ'ল এইটো আপোনালোকে চাই ল'ব পাৰিব বস্তুটো আপোনাৰ ভাল লাগিছে নাই ল'বা তাৰ প্ৰডাক্ট নেম এটা মই এটা দিব লাগে এনেই মই দিছোঁ বাৰু এতিয়া ইয়াত যোনটো বস্তু আছে এইটো হাইপাৰছনিক লাইট বুল দিছোঁ যেনিবা তাৰপৰা আপোনালোকে স্লাগটো দিব পাৰে এইটো যেনেকৈ এটা হাইপাৰছনিক লাইট বুলি এনেকৈ দিব পাৰে এই শ্বৰ্ট ডেছক্ৰিপশ্যন দিব পাৰে এইটো যোনটো ভাল লাগে আপোনাৰ দিব পাৰে এতিয়া মই জাষ্ট অকল এইটো মই শ্বৰ্ট কেনে দেখাই দিছোঁ আপোনালোকক ডেমো হিচাপে ইয়াত আপোনাৰ লং ডেছক্ৰিপশ্যন দিব পাৰে মই এনেই জাষ্ট অকল চিম্পলকৈ দি দিছোঁ দীঘলকৈ লিখি দিব বস্তুটো দীঘলকৈ লিখিলে বেছি ভাল ইয়াত টেক্স দিব পাৰে এতিয়া টেগ মানে যেনেকৈ হ'ল এতিয়া আপোনাৰ হেছটেগ টাইপৰ থাকে মই জাষ্ট অকল দেখাবৰ কাৰণে দিছোঁ এনেকৈ হেছটেগ দি কিনে বা পিছত দিব পাৰিব এইটো বস্তুটো এনেকৈ তো আৰু ৰেগুলাৰ প্ৰাইচ বুলি থাকিব যেনেকৈ ৰেগুলাৰ প্ৰাইচ এতিয়া আপোনাৰ ইয়াত যোনটো লাইটৰ প্ৰাইচটো আছে যেনিবা আপোনাৰ 10,000 আপোনাৰ এনেই এক্সাম্পল দিছোঁ 10,000 আছে কিন্তু আপুনি ডিছকাউণ্ট কৰি যেনিবা 8,000 মানত বা 8,500 মানে 8,500 দিব মানে ৰেগুলাৰ প্ৰাইচটো আছে যোনটো প্ৰাইচ লিখা থাকে আৰু যোনটো আপোনালোকে চেল প্ৰাইচত দিব বিচাৰে ঠিক আছে সেইটো বস্তুটো অলপ ভালকৈ চাই ল'ব কাৰণ ৰেগুলাৰ প্ৰাইচটো হৈছে আপোনাৰ যোনটো দিয়া থাকে মানে অলৰেডি আছে আপোনাৰ তাৰপৰা ডিছকাউণ্ট কৰি আপুনি কিমান দিছে ঠিক আছে আৰু ইয়াত ষ্টক ইনিট আপোনাৰ ওচৰত কেনেকুৱা কিমানটা লাইট আছে সেইটো আপোনাৰ মই ইয়াত দিছোঁ 8টা বা লাইট আছে বুলি 8টা আছে ইয়াত তাৰপৰা কেটেগৰীটো আপোনালোকে চিলেক্ট কৰি ল'ব মই ইয়াত অট'মেটিকৰ মানে যোনটো আছে সেইটো দিছোঁ সেইটো যোনটো গাড়ী চাড়ীবিলাকৰ কাৰণে ঠিক আছে তাৰপৰা ইয়াত লোকেশ্যনটো আছে মইতো কাৰেণ্ট লোকেশ্যন দি দিছোঁ আমাৰ যোনটো কাৰেণ্ট লোকেশ্যন আছে সেইটো ইয়াত আহি গ'ল আছাম বুলি তেনেকৈ আপোনালোকে ডিষ্টেঞ্চ চাই ল'ব কিমানটোৰ ভিতৰত আপোনালোকে প্ৰডাক্টটো দিব বিচাৰে এইটো মই 50 কিলোমিটাৰ দিছোঁ এইটো তাৰপৰা এড নিউ কৰি দিলে এইটো ইয়াত 12ত আহি যাব এতিয়া কিমান পাৰ্চেণ্ট লোড হৈছে এই বস্তুটো চাই এইটো প্ৰডাক্টটো ইয়াত এড হৈ গ'ল দেখিছে এতিয়া পেণ্ডিঙত আছে এইটো যেতিয়া মানে ৰিভিউ আপোনাৰ হ'ব যেতিয়া আমি মানে এপ্ৰুভ কৰিম তেতিয়া বস্তুটো ইয়াত লাইভ হ'ব কিন্তু ইয়াত আপুনি চাব পাৰিছে যদি কিবা এডিট কৰিব বিচাৰে কৰিব পাৰিব মানে এইটো গোটেইখিনি বস্তু ইয়াত আপোনাৰ এনেকৈ থাকিব এডিট বুলি অপশ্যনটো এইটো ভিডিঅ' ডিলিট কৰোঁ বুলি আপুনি দিওঁ বুলি ক'লে পাৰিব আকৌ ডিলিট কৰি এনেকৈ এতিয়া ৰিভিউত আছে মই এপ্ৰুভ কৰি পিনি আপোনালোকক এইটো ৰিভিউত আছে মই একচুৱেলি বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ ভিডিঅ' নিদিছিলোঁ মানে আগৰ যোনটো এপ আছিলে এইটো শ্ল' আছিলে সেইটো কাৰণে মই তাত অলপ কৰাটো প্ৰচেছ কৰাটো ৰখাই দিছিলোঁ এতিয়া নতুনকৈ ডিজাইন লৈ আহিলোঁ নতুনকৈ ফিচাৰ্ছ লৈ আহিছোঁ আৰু দুটামান বস্তু অলপ বেছি ভালকৈ লৈ আহিছোঁ আৰু এটা আছে এফিলিয়েট বুলি আছে যদি আপোনাৰ যদি প্ৰডাক্ট আছে আপুনি ভাবিছে কি কোনোবা এজন ভিউৱাৰ আছে মানে চাই কেনেকৈ শ্বেয়াৰ কৰি চেল কৰি দিয়ক সেই বস্তুটো পাৰিব খালি আপোনালোকে তেওঁলোকক কমিশ্যন দিব কেনেকৈ এফিলিয়েটত এড কৰিব সেই বস্তুটো দেখাই দিওঁ আপোনালোকে এনেকৈ স্ক্ৰল কৰিব হোম স্ক্ৰীনত ইয়াত এফিলিয়েট প্ৰডাক্ট বুলি আহিব এইটো ইয়াত ক্লিক কৰিব তাৰপৰা ইয়াত এড প্ৰডাক্ট টু এফিলিয়েট বুলি আহিব এই বস্তুটো ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে মোৰ দুটা প্ৰডাক্ট দেখাইছে এইটো মোৰ টেষ্ট বুলি আছে আৰু এইটো হাইপাৰছনিক লাইটটো যোনটো আছিলে আপোনালোকক দেখাইছিলোঁ সেইটো এড কৰি ল'ব সেইটো ইয়াত ক্লিক কৰিলে আৰু ইয়াত কমিশ্যন থাকিব ছেট কৰিবলৈ কাৰণে ইয়াত প্লিজ চিলেক্ট কমিশ্যন বুলি আছে তাত ক্লিক কৰিব তাৰপৰা ইয়াত আপোনালোকে দিব পাৰিব এতিয়া বস্তুটো আপুনি কিমান কমিশ্যনত মানে বস্তুটো ভাবিছে কি কাষ্টমাৰজনে শ্বেয়াৰ কৰি হেৰি কৰি দিয়ক সেইটো মই 5% দিছোঁ 5% দি দিলোঁ তাৰপৰা এইটো এড ওৱান প্ৰডাক্ট টু এফিলিয়েট বুলি আহিলে তাৰপৰা এইটো ইয়াত আপোনালোকৰ দেখিছে কি ইয়াত এড হৈ গ'ল
মানে কাষ্টমাৰ ছাইডৰ এপ থাকিব সেইটো ইয়াত শ্ব' হ'ব ঠিক আছে এইটো আপোনালোকে এফিলিয়েট প্ৰডাক্ট বুলি ইয়াত শ্ব' কৰিব তেওঁলোকে চাব পাৰিব ইয়াত এনেকৈ আপোনাৰ প্ৰডাক্টটো আপোনাৰ যদি আগতে একাউণ্ট আছিলে একাউণ্টটো নাথাকিব সেইটো কাৰণে আপুনি নতুনকৈ আকৌ একাউণ্ট খুলি ল'ব ক্ৰিয়েট কৰিবলৈকে ৰিক্স চেলাৰ সেইটো দেখাই দিওঁ প্লে ষ্ট'ৰ যাব ৰিক্স চেলাৰ বুলি চাৰ্চ কৰিব এতিয়া অ'পেন বুলি এনেকৈ ইয়াত কৰিব অ'পেন কৰিব গেট ষ্টাৰ্ট কৰিব চাইন আপ বুলি কৰিব ইয়াত আপোনাৰ নাম দিব ডিটেইলছবিলাক মই মোৰ নামটো দিছোঁ তাৰ বিজনেছ নেমটো দিব যোনটো আপুনি বিজনেছ নেম ৰাখিব বিচাৰিছে আপোনাৰ বিজনেছৰ কাৰণে তাৰপৰা ইয়াত মেইলটো দিব তাৰপৰা ইয়াত আপোনাৰ ফোন নম্বৰটো দিব তাৰপৰা ইয়াত পাছৱৰ্ড এটা দিব আপুনি যোনটো ৰাখিব বিচাৰিছে আপোনাৰ একাউণ্টটো দিবতে এইটো তাৰপৰা চাইন আপ কৰিব এগ্ৰী কৰিব ইয়াত OTP আহিব যিহেতু মোৰ অলৰেডি একাউণ্ট আছে কিন্তু মই হ'লেও আপোনাক মই দেখাই দিছোঁ এতিয়া মোৰ একাউণ্ট আছে সেইটো কাৰণে ইয়াত ভেৰিফাই কৰিব নোৱাৰোঁ মই অলৰেডি তাৰপৰা লগ ইনত আহিব দি পিনি